Hey guys, good morning and welcome back to my new video. আৰু আজি হল ৰবিবাৰ হেগতিকে আজি ঘৰতে আছো এতিয়া প্ৰায় 8 মান বাজিল আৰু এই মাত্ৰ উঠছো মাত্ৰ মই আৰু উঠি এতিয়া মুখসুক ধুই লও বাৰু আৰু আজিৰ ভিডিওটো মই ঘৰৰ পৰা আৰম্ভ কৰিছো গতিকে বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু ধুনিয়াকৈ ৰঙা চাহ কাপ খাই ললো খাই লৈ অলপ ৰ'দত বহিলো এনাৰ্জিটো আনিলো গাত তাৰ পিছত সাইজত তাত যাম সাইজেও মাতি আছে তাৰ বলে কিবা আজি খানা আছে আজি মুখ মাছি দেখো গতিকে তাতো যাম তেনেহলে চাই থাকক ভিডিওটো আৰু আইফালো সাইজৰ ঘৰ আইফালে দেখা পালো তাকাতে বাহিৰত যেনকে বহি ৰাখছি মাকে ভিতৰৰ পৰা দৰ্জা দি ৰাখছি ও মা গাইস তাক বাহিৰত উলাই ফেলে তালা মাৰি থৈ দিছি এনেকে তাক ও তো কাঙ্কা দৰ্জা দি কিয় ৰাখছি বাহিৰত গম নাপাও মই মোবাইল ভাগত গৈছি সেইকাৰণে দৰ্জা দি ৰাখছি দৰ্জান খুললাক বাৰু খুলি ভিতৰত ঘুমিলো এই যাইতে গে আছে ছাগাল নিচিনা যাইতে গে আছে ঠাণ্ডা লাগছি অলপমান গৰম ধৰাত গা ধুব লাগব না ইতে আৰু সাইজৰ লগত দিতে যাই আছো বৰ্তমান সাইজৰ বাপেকত তাকে মানে বাপেক পথাৰত আছে বাপেকৰ লগত অলপ কথা আছে কথাখানি পাতি আহো আৰু আনছি কোৰ পুখুৰীৰ বাৰে বাৰে ঘৰৰ মাজে মাজে কোহাদি কি যে ৰাস্তা ঐ ক'ত নিবে উঠছে পথাৰত তো কোহাদি আনছে কোহাদি নাচাইকা গাইছ কি ৰাস্তা এগলা কোহাদি কি এনেকে আনছি আৰু সাইজৰ গাঁৱত তাৰমানে পুখুৰী নহয় মানুহ কোনো নাই এনেকুৱা চাৰ পিছফালে দেখা পাইছে এনেকুৱা পুখুৰী তাৰমানে চবৰে পুখুৰী আছে কি বম বম পুখুৰী আৰু এতৰ এগলা ফুল লাইন ৰাস্তা এনে সাজিদ ফুল লাইন এই রাস্তা দি বলে সাইকেল চলে থাকে বাইক চলে থাকে গাইস বিশ্বাস হয় না সাইকেল চলে এই রাস্তা দি সাইকেল চলে বাইক চলে গাজা মারছে বম মারছে এটা আর সাজি যেটা কইঠা পাচ্ছি সাক একদম পুরা মাখির মুরুত খেউগারা আনব একদম নাও না কইঠা এগলা যে কেঙ্কা তুলবি এগলা কইঠা অলপ সাউরাবা এটু হেৰি হাইব্রিড বুলি কয় হাইব্রিড ধান হাইব্রিড ধান আগদালকে তুলবা লাগবো আগদালকে রবও লাগবো আগদালকে আতো তোটা খালি খেতি নহয় নেকি খালি খেতি এতে নহয় আমাৰ এই দলাংখান যি দেখা পাইছে আমাৰ চকত এখন পথৰ খালি খেতিৰ টাইমত ইমানমান পানী থাকে বাপা ঐ তাৰমানে খালি খেতি নহয় আমাৰ এফালে খালি খেতি হয় বড় খেতি দুটাই হয় এফালে অকল বড় খেতি হয় খালি খেতি নহয় আৰু গাইস এতত তাৰমানে পথাৰৰ মাজত পথাৰে নে খাল একো গম নাপায় বাৰিষাৰ দিনত ইতেহে গম পাই যে অলপ পথাৰ এফালে এগলা পথাৰ আৰু ধৰক এই পিটি সাইডে খাল চাৰুপিনে খালটো আছে ভৰ্তি হৈ আছে পুখুৰী পুৰা চাৰুফালে আৰু যিবিলাক পথাৰ আছে বাৰিষাৰ দিনত সেইগিলা পুখুৰী হৈ থাকে তাৰমানে খাল হৈ থাকে একো ধৰবই নোৱাৰি আৰু গাইস সেই মানুহজনক দেখা পাইছে সেই মানুহজন দেখছে নে কেনেকে একদম পুৰা চাইকেল চলে আছে একদম পুখুৰীৰ পাৰে দি কেনেকে চাইকেল চলে আহি আছে আৰু বাৰিষাৰ দিনত এগলাত পুৰা দল হেৰি জংগলেদি ভৰ্তি হৈ থাকে আৰু সেই জংগল গিলা এগলা উঠি ফেলে ধুনীয়াকে এতিয়া শুকাইছে ৰ'দত সব জলে দি আছে এনেকে আৰু জলে দিয়াৰ ফলত এগলা জলে দিয়াৰ পিছত এগলা ধুনীয়া ধৰ খাৰ হৈ যাব ধুনীয়া লাগা হ'ব আৰু প্লাস খাৰ হলে যি ৰয় সেই মস্ত হ'ব একদম চোৰাত না কি এই মৰবে লাগব চোৰাত যদি গাইছে লাগলি আৰু ইয়াৰে পুখুৰী বিলাক চাক বাৰিষাৰ দিনত তাৰমানে পুখুৰী আৰু খল্লি মেহা এই এনেকে তাৰমানে খেতি পথাৰ হৈ যায় একদম পুৰা একদম খেতি পথাৰ এতিয়া এইবিলাক কঠীয়া পাচ্ছে কঠীয়াবিলাক তাতে ৰ'ব আৰু যেতিয়া বাৰিষা হ'ব বাৰিষা হলে এইবিলাক চব পুখুৰী হয় ফিচাৰী হৈ যায় সাইজেটো কবৰ পৰা এটা শিলা লৈলা শিলাটো উলো একবাৰে মুখ দি মুখ দি দে তই উৰাবা নাজনা পল্লা তো নাজনা ভাই এই গেছি হা গেছি দে দে ন তো নাজনা ইনাজনে শিলা উৰাবা গাইস হা আৰু গাইস সাইজে খানা খাবা মাতছিল খানা চাকি খানা দিছি মোক ও চাহ ঐ তই কি চাহ খাবা মোক মাতছিলি নেকি চাহ প্ৰথমটো চাহে খাবা লাগব তাৰপিছত হাঁহ আনছি দেই টেনশ্যন ল'ব নালাগে মই হাঁহৰ মাংস নাখাওঁ যি তে কি খা মই ছাগাল মাংসহে খাওঁ ধেমালি কৰিছিলোঁ বাৰু কোনো খানা চানা নাছিল এনে আছিলোঁ চাৰিজোৰ তাৰমানে অলপ চাৰিজোৰ বাপেকৰ লগত অলপ কথা আছিল সেইকাৰণে আছিলোঁ আহোঁতে চাহ দিলে চাহ পানী খাই ল'লোঁ এতিয়া লাহে লাহে যাই থাকোঁ ঘৰক লেগান তো চাৰিজোৰ তাৰ পৰা আহিলোঁ আহি ভাত চাত খাই ল'লোঁ ভাত চাত খাই পেলাই এতিয়া পথাৰৰ ফালে অলপ ওলাই আহিছোঁ মানে ক্ৰিকেট খেলা চলি আছে ক্ৰিকেট খেলা চাব যাওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল তো আজিলৈকে বাই বাই